নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনাৰ প্ৰিয় ইউটিউব চেনেল এক্সপ্লোৰ আসামলৈ আজিৰ এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছো প্ৰত্নতাত্ত্বিক সম্বলেৰে সমৃদ্ধ তথা ঐতিহাসিক মায়ঙৰ এখনি অন্যতম তীৰ্থস্থান মহামায়া থান হয় বহু লোকে হয়তো নাজানে যে মায়ঙত মহামায়া থান বুলি এখন থান আছে মায়ং পাহাৰৰ সুউচ্চ শিখৰত অৱস্থিত আছে এই মহামায়া থানখন আৰু পাহাৰৰ দুৰ্গম পথ অতিক্ৰম কৰি আমি তালৈ যাব লাগিব মোৰ লগত তিনিজনকৈ বিদেশী পৰ্যটক আছে আসলে পৰ্যটক নহয় তেওঁলোক ডকুমেণ্টাৰী ফিল্ম মেকাৰ যেহেতু ময়ো ডকুমেণ্টাৰী ফিল্ম বনাওঁ তেওঁলোকে মোৰ লগত যোগাযোগ কৰি মায়ঙৰ বিভিন্ন দিশৰ ওপৰত এখন ডকুমেণ্টাৰী ফিল্ম বনাই আছে আৰু মই তেওঁলোকক সহায় কৰিছোঁ আৰু আজি তেওঁলোকক লৈ যাম সেই মহামায়া থানলৈ আৰু মহামায়া থানত আসলতে তন্ত্ৰ মন্ত্ৰ সাধনাৰ কাৰণে খুব আসলতে ভাল স্থান বুলি গণ্য কৰা হয় যিসকল তন্ত্ৰ মন্ত্ৰৰ সাধক থাকে তেওঁলোকে মহামায়া থানলৈ আহে আৰু তাত মন্ত্ৰ সাধনা কৰে বা ভগৱানক অতি সহজতে ঢুকি পায় বুলি এটা জনবিশ্বাস আছে আৰু তাকেই আজিৰ এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ পাহাৰীয়া পথ হ'ব অতি দুৰ্গম পথ হ'ব কিন্তু আপোনালোকৰ বাবে এই ভিডিঅ'টি মই বনাবলৈ চেষ্টা কৰিছোঁ থেংক ইউ ভেৰি মাছ চাই থাকিব আমাৰ এই বিশেষ ভিডিঅ' একদম খবৰা কিবালি যাম আমি একদম খবৰা এইটো মানে শৰ্টকাট ৰাস্তা easy নহয় বহুত চিধা কৰা so we're trying to reach our destination বিৰাট ভাগৰ লাগিছে অলপ সময় জিৰাই ল'লোঁ অলপ পানী খাই ল'লোঁ ভৰি নচলা হৈ গৈছে আসলে বহুদিন পাহাড় খোঁজো অহা নাই সো রিজাল্ট এতিয়া বলক যাও আগুৱাই যাও বহুত গৰম লাগিছে ওপৰৰ যিটো হাফ জেকেট আছিল সেইটো খুলি দিলোঁ গৰম লাগাটো স্বাভাৱিক আজি ৰ'দো দিছে আমাৰ ওপৰত আহি হাহাকাৰ এটা দেখিছোঁ মানুহে এপাক খৰি কালেকশ্যন কৰি আছে খৰি গোটাই আছে মাইকী মানুহ to just see the hard work ইয়াৰ পৰা খৰি নি আছে আপোনালোকে আমাৰ আহোঁতে হাহাকাৰ লাগিছে আহি থাকে অভ্যাস হৈ গৈছে টিমটো এইখিনিতে ৰেষ্ট লৈছে অলপ সময়ৰ কাৰণে আমি খোৱা বস্তু চব বস্তু লৈ আহিছোঁ like the head of a deer if you see from this angle Gosdal do it does, yeah. Yes. The like the head of a deer.
It's nice and warm. It's a nice steep hike today. অলপ সময় ৰেষ্ট ল'লোঁ এতিয়া পুনৰ আগবাঢ়িছোঁ আমাৰ গন্তব্যস্থানৰ ফালে এটা পবিত্ৰ মন লৈ মাৰ ওচৰলৈ গৈ আছোঁ যদিও কষ্টকৰ কিন্তু আশা ৰাখিছোঁ মাৰ আশীৰ্বাদ আমাৰ তাত আছে মাক দৰ্শন কৰিবলৈ আমি গৈ আছোঁ মহামায়া তেওঁৰ মায়াৰ সন্ধানত তেওঁৰ আশীষ ল'বলৈ আজি আমাৰ এই বিশেষ যাত্ৰা লগত সহযাত্ৰী আপোনালোক মই অলপ পিছ পৰি গ'লোঁ বাকীবিলাক আগুৱাই গৈ আছে আমি এতিয়া অলমষ্ট 40% আহিলোঁ বাকী 60% যাবলৈ বাকী আছে জাল লাখুটি লৈ লৈছোঁ যাতে সহজে উঠিবলৈ আগতে ইয়াত আহোঁতে আমি আমলখি পাইছিলোঁ আমলখি খাই খাই গ'লে অলপ এনাৰ্জি পোৱা যায় এতিয়া চাই আছোঁ কিন্তু আমলখি গছ দেখা নাই লাগে কিমান ধুনীয়া জংঘলৰ মাজে মাজে মই কেমেৰা কৰি গৈ থাকোঁতে পিছত পৰি গৈছোঁ This is not a very easy task. Mainly পাহাৰত নহা মানুহৰ কাৰণে মইতো প্ৰায় পাহাৰত আহোঁ কিন্তু লাষ্ট 3-4 মাহ নাহোঁতে এনেকুৱা অৱস্থা কষ্ট হৈছে কিছু কিন্তু কষ্টৰ ফল মিঠা মানুহে জুই লগাই দিছে জুই মাজে মাজে যাব লগা হৈছে বিৰাট গৰম চাৰিওফালে জুই মাজত আমি সুন্দৰ ৰাখিল We can fly our drone from here. Is this it? No. This arcade? Yeah. We can fly our drone from here. Yeah. I'm gonna tap on this. Is this the spot for tonight? Yate niki? Oh yes. Yes, This this is is the it. spot. I made it. Great. Amazing. This is super cool. Yeah. Oh. Thank you. Thank you, just man. Fire. অৱশেষত আমি পালোহি Camera, you guys walk up from the fire. Okay. আৰু অৱশেষত আমি আহি পালোহি আমাৰ গন্তব্যস্থল এয়া দেখিছে পিছফালে ধুনীয়া এটা শিল বৃহৎ গছৰ ফাঁকৰ মাজত শিল আৰু ইয়াতে পূজা অৰ্চনা হয় মহামায়া মাৰ চৰণ চুবলৈ আজি স্পৰ্শ কৰিবলৈ আজি সৌভাগ্য হ'ল আৰু আপোনালোককো দেখুৱাইছোঁ ইয়াৰ পৰা পুৰা দেখা যায় হৰ্ণবিলে মাতি আছে হৰ্ণবিল বাৰ্ড
সুন্দৰ এটা পৰিৱেশ গোটেই মায়ংখন দেখা যায় কিবা জন্তু হ'ব এইটো কি বা হয় এইয়া ভৰি খোজ আছে মন্দিৰ আছে মন্দিৰটোৰ অকণমান ইতিহাসটো জানিব বিচাৰিম লক্ষ্মণ দা আছে তেওঁ বহু দিনৰ পৰা ইয়াত পূজা পাঠ কৰি আছে গতিকে অকণমান তেওঁৰ পৰা জানিব বিচাৰিছোঁ এই মন্দিৰটো আমি যেতিয়া সৰু আছিলোঁ সৰু থকা অৱস্থাত বুঢ়াবিলাকৰ মুখত শুনিছোঁ যে বুঢ়া এজন মানুহ আছিলে আমাৰ তাতে গণ নাম আছিলে তেওঁ গণ দাস তেওঁ বৰ্তমান ঢুকালে এতিয়া ঢুকুৱাত তেওঁ সপোনত দেখাইছিলে যে মায়ং পাহাৰৰ ওপৰত যে মা মহামায়াৰ মন্দিৰ আছে আৰু সোণৰ মন্দিৰ সেই অনুযায়ী মানুহজনে আমাৰ মানুহখিনিক ক'লে কোৱাত আমাৰ মানুহখিনি আহিলে বিচাৰি এই মন্দিৰটো পালে আহি পোৱাত এই মন্দিৰটোতে সেই দিনাখনৰ পৰা আমাৰ মানুহখিনিয়ে বা জ্যেষ্ঠসকলে আগৰ পৰা পাতি আহিছিলে এই দিনৰ পৰা এতিয়ালৈ বৰ্তমান পাতি আছে মন্দিৰটোৰ পূজাত আৰু এই ক্ষেত্ৰত বহুত ধৰণৰ বাহিৰৰ পৰা সাধু সন্যাসী আহে আমাৰ গাঁৱৰো মাহঁত বা বিভিন্ন আহে ভক্তবিন্দুবিলাক আহি ইয়াতে পূজা পাতল কৰে নাম ধৰি তেওঁলোকে যায় ঠিক সেই অনুযায়ী আমাৰ মন্দিৰটো বৰ্তমান এনেকা এতিয়ালৈ চলি আছে আৰু চলি থাকিব আৰু পিছৰ পৰ্যন্ত বিভিন্ন মানুহ আহে বাহিৰৰ পৰা সাধু সন্যাসীবিলাক আহে যেনেকৈ অমাৱস্যা মেলাটো হয় কামাখ্যাত সেই টাইমত তেওঁলোকে কামাখ্যা মেলাত আহিলে মানে একবাৰ মাক আহি দৰ্শন কৰি থৈ যায় তেওঁলোকে যে আমি মায়ঙত যায় একবাৰ মা মহামায়া মন্দিৰটো আমি দৰ্শন কৰি থৈ আহোঁ এই মন্দিৰটোৰ বিষয়ে অকণমান কওকচোন এইটো কথা যে মানুহে ইয়াত আহিলে কি হয় বা ইয়াতে এতিয়া ধৰা মন্দিৰটো আহে বহুত ধৰণৰ ভক্তবিন্দু আহে তেওঁলোকে আহি ইয়াতে সাধন কৰে ভোজন কৰে আৰু পূজা পাতল দি তেওঁলোকে কৰাৰ পিছত তেওঁলোকে ভাল পায় আৰু কয় যে আমি আকৌ আহিম আমি কিবা এটা সাধনা লৈ আহিছিলোঁ আমাক মায়ে দিছে এইখিনি পাইছোঁ আমি সেই অনুযায়ী আমি আকৌ একবাৰ আহিম এনেকুৱা হিচাপত ধৰক বাহিৰৰ পৰা যিখিনি মানুহ আহে তেওঁলোকে এইখিনি মানে কয় আৰু মুখেদি মনৰ ইচ্ছাবিলাক পূৰ্ণ হয় আৰু সেই অনুযায়ী আগতকৈ আমাৰ জনসংখ্যাটো বাঢ়িছে মুঠতে মানুহ আহি আছে যদিও আহিবলৈ কষ্টকৰ তথাপি মানুহ আহে আমাৰ ৰাস্তা ঘাট খুবেই প্ৰব্লেম হ'লেও মায়ে ভক্তখিনিক লৈ আহে মন্দিৰলৈ আৰু এই মন্দিৰত পূজা পাতলখিনি পাই আছে মায়ে সম্পূৰ্ণভাৱে
কি পাত এইটো দৰাপাত দৰাপাত সেই তাতে আছে নিজৰা পাত দৰাপাত অনা হ'ল আৰু পানী অনা হ'ল drops of orange. Yes, you can. If you give here there 2-3 drops, then it become orange. See. আমি এতিয়া দুপৰীয়া সময় হ'ল যিহেতু কিছু খোৱা বস্তু ৰেডি কৰিলোঁ খোৱা বস্তু মানে খিচিৰি বনালে বাবাসকলে এটা খিচিৰি বনালে আৰু গোটেই খিচিৰিৰ কাৰণে কিখিনি প্ৰয়োজন সেইখিনি লৈ আহিছিলোঁ চব ৰেডি হৈ গৈছে পাত কি পাত আছিলে এইটো দৰাপাত দিছে ধুনীয়াকৈ এই ভাইটিহঁতে লৈ আহিছে তাৰপৰা আৰু আমি এতিয়া দৰাপাতত খিচিৰি খাম হয় খিচিৰি বনাই খাম Freeze that one with my fingers. Would you ask for maybe those tea cups? You know. How can I ask for the recipe? It is very simple. This is a mixture of rice, dal, potato, and okay. আমি এতিয়া যাব ওলাইছোঁ ৰাতি হ'ল চ' হেডলেম্প লগাই লৈছোঁ আৰু ৰাতি এতিয়া যাত্ৰা আমি আৰম্ভ কৰিম তললৈকে অৰ্থাৎ ঘৰলৈ খুব ভাল লাগিলে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ থেংক ইউ ভেৰি মাছ